Good morning guys, মই আজি আপোনালোকক দেখুৱাম এডাল গাছ। তো এয়া চাওক লেটু গাছ। বহুতে হয়তো খাইহে পাইছে কিন্তু গছডালটো দেখা নাই। তো কেনেকে লাগে গমটো নাপায়। তো এয়া চাওক বন্ধুসকল, লেটু গছ কেনেকে লাগি আছে পুৰা তলৰ পৰা ওপৰলৈকে। গোটেই গছডালে মানে লেটু 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 লাগি আছে। তো বন্ধুসকল এয়া চাওক লেটু গছ। আৰু বন্ধুসকল মই আজি আহিছিলোঁ লেটু ছিঙিম বুলি, কিন্তু আহি দেখিলোঁ যে লেটু ছিঙিব হোৱা নাই, কাঁচাই আছে। তো এতিয়া ছিঙিও লাভ নাই, এনে বইহে যাব, পেলাইহে দিব লাগিব, খায়ো ভাল নালাগিব। তো তাৰ কাৰণে আজি বন্ধুসকল লেটু নিছিঙো। তো নেক্সট টাইম ছিঙিম আৰু কেইদিনমান পিছত হৈ যাব। এয়া চাওক বন্ধুসকল কাঁচাই আছে। তো এতিয়া ছিঙিনো কি লাভ হ'ব, এনে পেলাইহে দিব লাগিব। তো বন্ধুসকল আৰু কেইদিনমান পিছত ছিঙিম। এয়া চাওক না গাইজ, পুৰা চায়ে ভাল লাগে, মানে কেনে চিষ্টেমত লাগে। তো চাওক বন্ধুসকল, যিসকলে দেখা নাই আৰু যিসকলে দেখা পাইছে তেওঁলোকেতো জানিয়ে, কোনোবাৰ হয়তো ঘৰত থাকিবও পাৰে। তো গাইজ কাৰ কাৰ ঘৰত আছে কমেণ্ট কৰি জনাবচোন। আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানে বেছি দীঘলীয়া নকৰোঁ। তো ভিডিঅ'টো চাই কেনে পালে গাইজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে বেল আইকনটো অল কৰি থৈ দিব। মই আপলোড দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন যাতে আপোনালোকে পায় আৰু চাব পাৰে।